নমস্কাৰ। মই আবৃত্তি কৰিবলৈ লৈছোঁ কবি মনালিছা বৰা বৰুৱাৰ কবিতা জীৱনৰ সমীকৰণ। জীৱনৰ বিশাল পৰিধিয়ে জখিব নোৱাৰে প্ৰাপ্তি অপ্ৰাপ্তিবোৰ। ক্ষণে ক্ষণে বৰণ সলাই সময়ে লিখি যায় বৰ্তমানৰ জীয়া কাহিনী। পাটীগণিতৰ জটিল সমীকৰণবোৰ সমাধান কৰিব খুজিও বাৰে বাৰে থমকি ৰয় মন মগজু। আছিলেই বা কি, আছেই বা কি, জীৱনৰ পৰা বিচাৰোনো কি? ইয়াৰ গণনাতেই শেষ হয় এটি এটি দিন। তথাপিও কোনেও উত্তৰ বিচাৰি নাপায়। মাহৰ পিছত মাহ আহে, বছৰৰ বুকুচাত উঠি বছৰ বাগৰে। সকলোৱে মাথো ওলমি ৰয় এটা শূন্য। বৰ্তমানৰ কান্ধত ভৰি দি চাই ৰয় ভৱিষ্যত নামৰ শূন্যটোৰ শূন্যতাবোৰলৈ। মানুহে কয় জীৱনৰ মাদকতাই হেনো সুকীয়া। তিক্ততাৰ মাজত মিঠাৰ স্বাদ পাই আহ্লাদিত হৈ পৰা মানুহবোৰ দেখিলে মোৰ ভাবিবলৈ মন যায়। জীৱন বৰ অনুপম। সময়ৰ সোঁতত সেই মানুহেই যেতিয়া চকুলো বোৱাই, তেতিয়াই আউল লাগে মোৰ সমীকৰণৰ গণনাত। সমাধান নোহোৱা সমীকৰণৰ সংজ্ঞা বিচাৰি হয়তো স্তব্ধ হ'ব এই জীৱন। আক্ষেপ কাৰোলৈকে নাথাকিব, নাথাকিব কাৰোলৈকে অভিমান। মাথো এটা দুখেই থাকি যাব। সমীকৰণৰ প্ৰকৃত সংজ্ঞা নজনাকৈ যে আমি যাবগৈ লাগিব।